গুৱাহাটী ইউনিভাৰ্চিটি এতিয়া নিৰ্বাচনী বতৰ সকলো পিনে উখল-মাখল পৰিৱেশ। হাই এভৰিৱান, মই আপচাৰা আৰু আজি বহুত দিনৰ মূৰত আহিলোঁ মই ইউনিভাৰ্চিটিলৈ বুলি। আজি সোমবাৰ আৰু আজি ইউনিভাৰ্চিটিত আছিল ইলেকশ্যন। আহিয়ে দেখিলোঁ ইউনিভাৰ্চিটিখন কেণ্ডিডেটৰ নামৰ সৈতে সকলো পিনে জিলিকি আছে। লগতে প্ৰাৰ্থীসকলক ছাপোৰ্ট কৰিবলৈ আজি ডৰিমন আৰু পাণ্ডাও আহিছে। লগৰখিনিৰ লগত ওলাই গৈ মেঘালয়ত একাপ চাহ খালোঁ আৰু গোটেই কেম্পাছটো এবাৰ ফুৰিলোঁ। এইফালে যদি গীটাৰৰ মাত, আনফালে ঢোল খোলৰ মাতেৰে কেম্পাছটো আজি ৰিঙিয়াই আছে। সকলো প্ৰাৰ্থী ষ্টুডেণ্টবোৰৰ লগত চিনাকি হৈ তেওঁলোকৰ পদটিৰ বাবে ভোট দিবলৈ সকলো ষ্টুডেণ্টকে আহ্বান জনাই আছে। বাৰু যি নহওক, আজি ইউনিভাৰ্চিটি গৈ খুবেই ভাল লাগিল, কিয়নো ইউনিভাৰ্চিটিৰ ইলেকশ্যন মই আজি মোৰ সন্মুখত প্ৰথমবাৰৰ বাবে দেখিছোঁ। জিউত পঢ়া মোৰ এটা বহুত ডাঙৰ সপোন আছিল আৰু এই সপোনটো বাস্তৱ হোৱা বাবে মই চিৰকৃতজ্ঞ। বিশ্ববিদ্যালয়ৰ এটা এটা ঠাই খুবেই ধুনীয়া। শেষত গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰাৰ্থিত্ব আগবঢ়োৱা সকলো কেণ্ডিডেটলৈ শুভেচ্ছা থাকিল। আশা কৰোঁ আপোনালোকৰ ভাল হ'ব।